যে আহিলে যে আমাৰ গোপিনীসকল যে দৌৰে সেই ৰাসৰ লগত তুলনা কৰিছোঁ ঐ শ্ৰীকৃষ্ণই কৈছিলে হেনো শুনা গোপীগণ ঐ ৰাস লীলাখন শেষ হ'ল বুলি নামাৰিবা মন ঐ কলি যুগত লগ পাম আকৌ বন্ধন গোটত গৈ মানুহৰ মাজলে যাম মই ফিল্ড অফিচাৰ হৈ আমাৰ আগত দাই কৈছে ঐ কলি তই মাল খাবলৈ গলিয়ে নেকি ঐ দাদা মই আহিলো ঐ ৰচোন মই যাওঁ ৰহ কি হ'ল আজি কি লগত কিবা লাগিল নেকি লাগিলো মানে কথা এটা আছে গম পাইছ নাই কথা এটা হৈছে খুৰীয়ে আজিকালি মই ভাবে গুৰুত্ব নিদিয়া হৈছে তেতিয়া মই কৈছো ঐ মাল খাই আহি লাং খাই পৰি নাথাকিবি দাই ঐ আজিকালি ঘৈণীবোৰৰ কোনো বিশ্বাস নাই ঐ যিমানে দদাই বাঢ়ি গৈছে গাঁৱে গাঁৱে গোট সিমানে দদাই সৰু হৈ গৈছে হেনুৰৰে ফুট দদাই হেনুৰৰে ফুট নবৌৰে কি কৈছে ফজি মোবাইল কিনিলো বুলি তাতে তই গালি পাৰ লেপতলত লুকাই লুকাই তই হেঁচিনে নাচাও ঐ গধূলিটো আহিলেই মাল চুলাই কণ খাবলে অমুকিয়ে নিদিলে 40 টকা ক'ত পাওঁ হয়নে আকৌ মোকে বাইদেউসকলে আমাৰ খুৰীদেউসকলে মোক দেখিলে বাহনীয়া পাম বুলি কৈছে তেতিয়া মই কৈছো নবৌ লাও পানী খুৱাই কচাই জিভা কলে কথা ওলাই ঐ বাটে ঘাটে তলিক পালে নিদিবা দেই ধুলাই নবৌ নিদিবা দেই ধুলাই ঐ চৰকাৰে সুবিধা দিছে খাব পৰা নাই চলাই ঐ স্কুটি কিনি মোবাইল কিনি এনেকুৱা বিলাই আমাৰ এনেকুৱা বিলাই এনেকুৱা কিছুমান কথা পাতিব লগা থাকে মাজে মাজে পাতি যাম দেই ৰাইজে বেয়া নাপাব কোনে বেয়া পাব নালাগে আমি এতিয়া বিহু গাওঁ তাৰপিছত আকৌ এনেকুৱা কথা আছে পাতিব লগা বহুত কথা আছে